দলগাঁৱৰ বেছিমাৰীত ভয়ংকৰ অগ্নিকাণ্ড। বেছিমাৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা খেৰৰ বাহনত ভয়ংকৰ অগ্নিকাণ্ড। দলগাঁও দিশৰ পৰা তেজপুৰ অভিমুখী গৈ থকা ডাঙৰ কণ্টেইনাৰ গাড়ী এখন গৈ থকা অৱস্থাত ওপৰত থকা দুটা বিদ্যুৎ পৰিবাহী তাঁৰ একেলগ হৈ পৰাত অগ্নিকাণ্ড সংঘটিত হৈ জুই চেকুৰা পৰে খেৰভৰ্তি বাহনৰ ওপৰত। ফলত মুহূৰ্ততে হোৱাটো লাগে চহৰখনত। কাষতে প্ৰকাণ্ড ট্ৰান্সফৰ্মাৰ থকাৰ বাবে স্থানীয় সচেতন লোকসকলে জুই জ্বলি থকা খেৰভৰ্তি বাহন ৰাজপথেদি ঠেলি অন্য ঠাইলৈ লৈ যায়, যাৰ ফলত অন্য খেৰভৰ্তি বাহন আৰু ট্ৰান্সফৰ্মাৰ ৰক্ষা পৰে। অৱশেষত স্থানীয় লোকৰ উপস্থিতিত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বেছিমাৰী বজাৰত গাৰ্লছ স্কুলৰ সন্মুখত এটা খেৰৰ গাড়ী ৰাখা, 5টা খেৰৰ গাড়ী ৰাখা আছিল। দলগাঁৱৰ মুহিৰ পৰা অহা কণ্টেইনাৰ গাড়ী 2 তাঁৰত জইন লাগি হঠাৎ জুই লাগি যায়। জুই লগাৰ লগে লগে খেৰৰ গাড়ীৰ ওপৰত জুইখিনি পৰি যোৱাৰ লগে লগে জুই লাগি যায় গাড়ীখন। ট্ৰান্সফৰ্মাৰ আছে, ক্ষতি মানে হৈছে, ক্ষতি অলপ হৈছে, গাড়ী ডেমেজো হৈছে, মানুহ একো হোৱা নাই। আৰু লগে লগে ফোন মৰা হৈছিল, লগে লগে 10-15 মিনিট পিছতে আহি পাইছে। খেৰৰ গাড়ীত লাগিছে, একেলগে হৈ গৈছে, জুইটো লাগি গৈছে।